অঁ এইটো কিপ্তি আঁকিলা আজি ঘৰতে কি আনিছিলা নি ঘৰতে গৈছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে মাক হিচাপে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে কৈ দিব ইমান কষ্ট কৰি ছোৱালীজনী আঁকিছে ভালকৈ চাব আৰু চবৰে কাৰণে লাইক এটা কৰি দিব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আৰু আমি যাবলৈ লৈছোঁ দ্বিতীয় দিনা কৰ্মশালালৈ আৰু কৰ্মশালাৰ কাৰণে আমি ৰেডি হৈছোঁ এইটো ইভান এইফালে চাই দিয়া ৰেডি নে ৰেডি হৈছা কেনেকুৱা লাগিছে কৰ্মশালা সেইটো কৈ দিয়া তাৰ বহুত ভাল লাগিছে নতুন নতুন বস্তু শিকিবলৈ পাইছে গৰম বন্ধ যিহেতু ঘৰতে বৰ হোৱাতকৈ কৰ্মশালা এটা দি দিলোঁ আৰু সি নতুন নতুন বস্তু শিকিলে বহুত ইণ্টাৰেষ্টিং হৈ আছে আজি কি লৈ গৈছোঁ আমি সেইটো আপোনালোকক অকণমান দেখাই দিছোঁ এইটো এটা কাৰ্টুন এটা লৈ লৈছোঁ এনেকৈ চাৰ্ট পেপাৰ লগাই লৈছোঁ আৰু এইখিনি পেপাৰ লৈ লৈছোঁ আমি এইখিনি পেপাৰ ইয়াত বহুত কিবা কিবি কালাৰ আছে উলিয়াই নেদেখুৱাওঁ আৰু এইখিনি হৈছে তাৰ কালাৰ সেই ৱাটাৰ কালাৰ লৈ লৈছে এনেকৈ লৈ লৈছে তাৰপিছত স্কেচ পেন আছে এনেকৈ আছে আৰু কেঁচি জুই হলা বাকচ এটা নিবলৈ কৈছে আজি এইটো আমি লৈ লৈছোঁ সেইকাৰণে কি বনাব তাত গৈহে গম পাম আৰু বুটাম ল'বলৈ কৈছিলে এই বুটাম লৈ লৈছোঁ আৰু প্লেট বাতি লৈ লৈছোঁ এইটো কালাৰৰ কাৰণে আঠা লৈছোঁ কেঁচি লৈছোঁ এইখিনি গোটেইখিনি লৈ লৈছোঁ নতুন কিবা এটা শিকিব ক্ৰিয়েটিভিটি মাইণ্ড এটা তাৰ মনত জাগিব সেইটো কাৰণে বহুত এক্সাইটেড হৈ আছে সি আৰু আপোনালোককো দেখুৱাম যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি আমাৰ ইণ্ডিয়ান ফক আৰ্টৰ ওপৰতে আমি কৰ্মশালা অলৰেডি চলাই আছোঁ ইণ্ডিয়ান ফক আৰ্ট মানে বহুতে জানে এইখিনি কথা যে আমাৰ যিখিনি লোককলা লোকশিল্পী যিখিনি আছে লোকশিল্প সেই শিল্পৰ ওপৰতে আমি বিভিন্ন ধৰণৰ পেলনীয়া বস্তুৰে সেইখিনি আমি কৰিব পাৰোঁ নহ'লে আমি যিখিনি নেচাৰেলি কালাৰ সেইখিনি আজিকালি অৱশ্যে নেচাৰেলি কালাৰ আমি বনাব তেনেকৈ ষ্টুডেণ্টক দিয়া নাই বা তেওঁলোকে পোৱা নাই আমি নৰ্মেলি ৱাটাৰ কালাৰ বা এক্ৰিলিক কালাৰ লৈ পেলাই কামখিনি কৰাই আছোঁ বাট আমাৰ ফক যিখিনি আৰ্ট যিখিনি ধৰক বিভিন্ন ধৰণৰ মই আগতেই কৈছোঁ যে আমাৰ মধুবনী পেইণ্টিং ৱাৰ্লি আৰ্ট গণ্ড আৰ্ট ফটোচিত্ৰ ইত্যাদি ইত্যাদি এইখিনি বিষয়ৰ ওপৰতে আমি যিমানখিনি পাৰোঁ ল'ৰা ছোৱালীক অকণমান দেহা পৰামৰ্শ তেওঁলোকক আগবঢ়াই আছোঁ আৰু এইখিনি কৰোঁতে তেওঁলোকক একেবাৰে অতি চিম্পুল একেবাৰে চিম্পুল লাইন যিখিনি ধৰক আপোনাৰ লাইন ডট বা বিভিন্ন ধৰণৰ ত্ৰিভুজ জেমেটিকেল শ্বেপ ইত্যাদিৰ ওপৰতে আমি এইখিনি বস্তু তেওঁলোকক দেখাই আছোঁ এইটো আজিৰ থিম আছিলে হয় অকণমান ল'ৰা ছোৱালীখিনি সুধিম দেই তোমালোকক কেনেকুৱা লাগিছে চাওঁচোন মানে প্ৰশিক্ষণটো লৈ অকণমান ডাঙৰকৈ ক'বা ভাল লাগিছে নৱনীতা আজি কি আঁকিলা দেখাই দিয়া এইখন আঁকিলে নৱনীতাই তুমি কি আঁকিলা দেখাই দিয়া এইখন তুমি আৰু এইফালে আফ্ৰিদা কি আঁকিলা এইখন আফ্ৰিদা ভাগৰ আৰু সেইখন আফচাখন দেখুওৱা এইখন আফচা আৰু ইভানখন দেখুওৱা এইখন ইভানৰ আজি আমাৰ ছেকেণ্ড দিনৰ কৰ্মশালাত এইখিনি আঁকি ল'লে চবেই আৰু কাইলৈ আছে আৰু এদিন হয়নে কাইলৈ কেনেকুৱা লাগিলে আজি ভাল লাগিলে কালি ভাল লাগিব তাকে আকৌ আমি কাইলৈ আহি পেলাই বৌ আছে বৌ আজি কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে চিত্ৰশিল্পীক লগ পাই ওচৰৰ পৰা দেখা পাইছোঁ কণ কণ মইনাহঁতে শিকিছে ধুনীয়া ধুনীয়া চিত্ৰ আঁকিছে কেনেকুৱা লাগিলে তোমাৰ ভালে লাগিলে তোমাৰ কেনেকুৱা লাগিলে হেৰি ন ইমান দেৰি হৈছে ন কষ্ট হৈছে হয় নাই
আমি ইয়াত ফেন বনাই লৈছোঁ চবে বনাই মেলি চাহ তাহ খাই আড্ডা মাৰিছোঁ আৰু ভিডিঅ'টো আমাৰ দীঘল কৰি নাথাকোঁ হয় নাই আজি ইমানতে সামৰিছোঁ চবৰে ভাগৰ লাগিছে অঁ ভিডিঅ'টো শেষত কি ক'ব লাগে আমাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব আৰু ইমান কষ্ট কৰি ছোৱালীজনী আঁকিছে ভালকৈ চাব আৰু চবৰে কাৰণে লাইক এটা কৰি দিব বাই বাই কৈ দিয়া বাই বাই